फ्रेंड्स আপোনালোকৰ এটা নতুন হেয়াৰ ষ্টাইল ভিডিও কৰি দেখাম চাও ভিডিওটো এয়া প্ৰথমে হেউটাটো ফালি অন সাইড লৈ ভিডিও এনেকৈ চুলিখিনি একদম তললৈকে উলিয়াই লম এনেকৈ তললৈকে উলিয়াই লৈছো তাৰ পৰা এফালে উলিয়াই লম তাৰ পৰা চুলিখিনি এনেকৈ একুচাকৈ বান্ধি লম গোটে চুলিখিনি এটা হৈ গৈছে এতিয়া মই এনেকৈ ফাৰ্ষ্টৰ পৰা বেনি গাঠি যাম এয়া এনেকৈ চুলিখিনি বেনি গাঠিম মই এয়া কেডালমান লৈছো এনেকৈ আমি তললৈকে বেনি গাঠি লম এনেকৈ গোটে চুলি কিডাল লৈ এতিয়া একদম পুৰা তললৈকে বেনি গাঠি লম এতিয়া আকৌ এই সাইডে এনেকৈ বেনি গাঠি লম মই দুইফালে এনেকৈ বেনি গাঠি লম এনেকৈ তললৈকে বেনি গাঠি লম এতিয়া আগৰবোৰ চুলি বেনি গঠা হৈ গ'ল এতিয়া পাছৰখিনি এনেকৈ একুচাকৈ বেনি গাঠি লম
এনেকৈ বেনি গাঁঠি লৈছোঁ তললৈকে। বেনি গুঠা হৈ গৈছে। তাৰপিছত চুলিখিনি এনেকৈ পকাই লৈছোঁ। তাৰপৰা গেজেং দি এনেকৈ এয়া হৈ গৈছে খোপাটো। এনেকৈ চাইডৰ অকণ কৰি দিওঁ। এতিয়া এই চাইডৰ চুলিখিনি এনেকৈ আনি এনেকৈ লৈ আমি অকণ কৰি এনেকৈ পকাই এনেকৈ খোপাটোতে এনেকৈ গুজি দিম। এইফালৰ চুলিখিনি এনেকৈ লৈ এনেকৈ খোপাটোত গুজি দিছোঁ। এনেকৈ গেজেং গাই খোপাটো টান কৰি ল'ম। এয়া হৈ গৈছে খোপাটো। এয়া হৈ গৈছে খোপাটো, মাজতে গেজেংডাল ভৰাই ল'লোঁ। এয়া দেখিছে খোপাটো। যদি অকণমান ঢিলা পায় ছাইডত এনেকৈ ক্লিপ দুপাত। এয়া খোপাটো বান্ধি হৈ গৈছে। এয়া চাওক এনেকৈ বেনি গাঁঠি। এয়া এইটো খোপা। এয়া চাওক কেনেকুৱা লাগিছে ক'ব। হেয়াৰ ষ্টাইলটো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাওঁতে থেংক ইউ।